Hello friends, welcome back to my YouTube channel Aman from Assamese. মোৰ নাম হৈছে Aman. বন্ধুসকল মই আজি আপোনালোকৰ কাৰণে ডাইৰেক্ট কোৱেশ্চন আনসাৰ সিৰিজৰ আকৌ 10টা প্ৰশ্ন লৈ আহিছো আৰু এইটো ভিডিও সিজন 1 ৰ এপিসোড নম্বৰ 11 হ'ব। তো বলক আজি ভিডিওটো আমি আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰো। আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতৰ কোন ৰাজ্যৰ নিজা সংবিধান আছে? ভাৰতৰ কোন ৰাজ্যৰ নিজা সংবিধান আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জম্মু কাশ্মীৰৰ। হয় বন্ধুসকল, জম্মু কাশ্মীৰৰ নিজা সংবিধান আছে। আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 2। কোৱেশ্চন নম্বৰ 2 আছে যে বিশ্বৰ সকলোতকৈ ডাঙৰ গুৰুদ্বাৰ ক'ত অৱস্থিত? বিশ্বৰ সকলোতকৈ আটাইতকৈ ডাঙৰ গুৰুদ্বাৰ ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হৈছে অমৃতসৰত। হয় বন্ধুসকল, অমৃতসৰত বিশ্বৰ আটাইতকৈ ডাঙৰ গুৰুদ্বাৰ অৱস্থিত। আৰু এতিয়া কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 3 আছে কোনে বল্লভভাই পেটেলক চৰ্দাৰ উপাধি প্ৰদান কৰিছিল? কোনে বল্লভভাই পেটেলক চৰ্দাৰ উপাধি প্ৰদান কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে মহাত্মা গান্ধীয়ে। হয় বন্ধুসকল, মহাত্মা গান্ধীয়ে বল্লভভাই পেটেলক চৰ্দাৰ উপাধি প্ৰদান কৰিছিল। আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 4। কোৱেশ্চন নম্বৰ 4ত আছে কোন বিখ্যাত মানুহৰ আত্মজীৱনীৰ নাম হৈছে আই ডেয়াৰ? কোন বিখ্যাত মানুহৰ আত্মজীৱনীৰ নাম আই ডেয়াৰ? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কিৰণ বেদী। হয় বন্ধুসকল, কিৰণ বেদীৰ আত্মজীৱনীখনৰ নাম হৈছে আই ডেয়াৰ। কবিৰ বেদী নহয়, একচুৱেলি কবিৰ বেদী নহয়, কিৰণ বেদীহে। কিৰণ বেদীৰ আত্মজীৱনীখনৰ নাম হৈছে আই ডেয়াৰ। আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 5। কোৱেশ্চন নম্বৰ 5ত আছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আছিলে সেই উপগ্ৰহটোৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে আৰ্যভট্ট। হয়, আৰ্যভট্ট আছিলে ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ। আৰু এতিয়া কোৱেশ্চন নম্বৰ 6। কোৱেশ্চন নম্বৰ 6ত আছে দিল্লীৰ পুৰণি নাম কি? দিল্লীৰ পুৰণি নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে ইন্দ্ৰপ্ৰস্থ। হয় বন্ধুসকল, ইন্দ্ৰপ্ৰস্থ হৈছে দিল্লীৰ পুৰণি নাম। আৰু এতিয়া কোৱেশ্চন নম্বৰ 7। কোৱেশ্চন নম্বৰ 7ত আছে মধ্যপ্ৰদেশৰ ক'ত কুম্ভ মেলা অনুষ্ঠিত হয়? মধ্যপ্ৰদেশৰ ক'ত কুম্ভ মেলা অনুষ্ঠিত হয়? আৰু ইয়াৰ উত্তৰ হৈছে উজ্জয়িনীত। হয় বন্ধুসকল, মধ্যপ্ৰদেশৰ উজ্জয়িনীত কুম্ভ মেলা অনুষ্ঠিত হয়। আৰু এতিয়া কোৱেশ্চন নম্বৰ 8। কোৱেশ্চন নম্বৰ 8 আছে কোন চহৰৰ পুৰণি নাম মধুৰাপুৰী? কোন চহৰৰ পুৰণি নাম মধুৰাপুৰী? আগতে আছিলে মধুৰাপুৰী আৰু এতিয়া হৈছে মাদুৰাই। হয় বন্ধুসকল, মাদুৰাইৰ পুৰণি নাম হৈছে মধুৰাপুৰী। আৰু এতিয়া কোৱেশ্চন নম্বৰ 9। কোৱেশ্চন নম্বৰ 9 আছে সম্ৰাট জাহাংগীৰৰ আত্মজীৱনীখনৰ নাম কি? সম্ৰাট জাহাংগীৰৰ আত্মজীৱনীখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে তুজুক-ই-জাহাংগীৰ। হয় বন্ধুসকল, তুজুক-ই-জাহাংগীৰ হৈছে সম্ৰাট জাহাংগীৰৰ আত্মজীৱনীখনৰ নাম। আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 10। আজি আমাৰ শেষৰটো প্ৰশ্ন, একদম লাষ্টৰ যিটো প্ৰশ্ন আছে সেইটো হৈছে কোৱেশ্চন নম্বৰ 10। আৰু ইয়াত আছে কোনগৰাকী মহিলাই ইংৰাজ হৈও ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দিছিল? কোনগৰাকী মহিলাই ইংৰাজ হৈও ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতবাসীৰ সৈতে যোগ দিছিল মানে? আৰু ইয়াৰ উত্তৰ হৈছে মিছেছ এনি বেচাণ্ট। হয় বন্ধুসকল, মিছেছ এনি বেচাণ্টে হৈছে সেইগৰাকী মহিলা যিগৰাকী মহিলাই ইংৰাজ হৈও ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতবাসীৰ সৈতে যোগ দিছিল। তো আজিলৈ ইমানেই বন্ধুসকল। যদি আমাৰ ভিডিওটো ভাল লাগিল তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু এনেকুৱা ভিডিও আগলৈ পাই থাকিবলৈ, এনেকুৱা নলেজেবল আৰু এডুকেশ্যনেল ভিডিও আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ। আৰু সৰ্বশেষত জয় হিন্দ, জয় অসম।